নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত এছএছ ফাৰ্ষ্ট ইয়াৰৰ কেইটামান গ্ৰামাৰ লৈ আহিছোঁ। ইম্পৰ্টেণ্ট বাক্য কেইটামান চাই লোৱা, যিকেইটাৰ পৰা কমন পৰাৰ চান্স আছে। চাই লোৱা বাক্য। প্ৰথম অক্সিলাৰিজ প্ৰথম নাম্বাৰ দিয়া আছে, ইউ মাষ্ট কিপ আপ স্মকিং এট ওৱান্স। কেন মাষ্ট দুটাৰ এটা হ'ব, উত্তৰ মাষ্ট হ'ব। তাৰপিছত নেক্সট বি নম্বৰ চাবা। বি নম্বৰটো হ'ল, when I was young I could run a mile in 5 minutes। ইয়াতে দুটা অপশ্যন আছিল, should নাইবা could, উত্তৰ হ'ব could। তাৰপিছত চি নম্বৰ, could I have a glass of water, might could, উত্তৰ কি হ'ব, could দিয়া আছে, উত্তৰ চাব পাৰিছা। তাৰপিছত ডি নম্বৰ, may I borrow your bicycle, উত্তৰ কি হ'ব, may। তাৰপিছত ই নম্বৰ, he did not write to you did he। এইকেইটা বাক্যৰ পৰা কমন পৰাৰ চান্স আছে, গতিকে বাক্যকেইটা ভালকৈ চাই লোৱা, মই দেখাই দি আছো। তাৰপিছত নেক্সট আহা ডিটাৰমিনাৰ। দেখাইছো কেইটামান কমন। অৰুণ, I have an essay to write but my pen has no ink। চাব পাৰিছে এইকেইটা। এছাইটা ভালকে চোৱা, ইম্পৰ্টেণ্ট আছে এইকেইটাৰ পৰা। Could you give me some examples? Do you watch much television? I know the household where it happened. I shall miss all my friends। ভেৰি ইম্পৰ্টেণ্ট হয়, এনেকুৱা বাক্য অহাৰ চান্স আছে, গতিকে বাক্যকেইটা ভালকে চোৱা, তেতিয়া আইডিয়া পাই যাব। Kalidas is the Homer of India। নেক্সট চোৱা এডজেক্টিভ চোৱা। His elder brother is a police officer। উত্তৰ কি হ'ব, older আৰু elder আছে, দুটা অপশ্যন আছে। তাৰপিছত নেক্সট আছে, she went to America for studies in medicine। উত্তৰ কি হ'ব, ফাৰ্দাৰ দুটা দিয়া আছে, তাৰ ভিতৰত এটা হ'ব। তাৰপিছত চাই লোৱা, আৰু বহুত আছে, এইকেইটাৰ পৰা কমন পৰাৰ চান্স আছে, এনেকুৱা ধৰণৰ বাক্য আহিব এছএছ ফাৰ্ষ্ট ইয়াৰত। তাৰপিছত নেক্সট আহা ডাছ আৰ ডিড, এই তিনিটাৰ ব্যৱহাৰ চোৱা। তাৰপিছত নেক্সট কাৰেক্ট টেন্স চোৱা। The sun rises in the east, the sun rises in the east। তাৰপিছত নেক্সট অৰ্ড ফৰ্মেশ্যনো আহে। এইকেইটা দিয়াৰ উদ্দেশ্য এটাই, এইকেইটাৰ পৰা কমন নপৰিলেও ইয়াৰ এনেকুৱা বাক্য আহিব। এবাৰ চোৱা প্ৰিপজিশ্যন। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব।